এবাৰ মুছলমানৰ বিৰুদ্ধে কঠোৰ হৈ উঠিল এআইইউডিএফৰ সাংসদ বদৰুদ্দিন আজমল। বদৰুদ্দিন আজমলে কৈছে যে কিছুমান মুছলমান যুৱকৰ বাবে ৰাস্তাৰ ঘাটেৰে পাৰ হৈ যাব নোৱাৰে এগৰাকী যুৱতী। লুটপাট, চোৰ আৰু ধৰ্ষণৰ ক্ষেত্ৰত এক নম্বৰত আছে মুছলমান। এই মন্তব্য সাংসদ বদৰুদ্দিন আজমলৰ। বদৰুদ্দিন আজমলে মুছলমানৰ বিৰুদ্ধে কিছুমান মন্তব্য কৰিছে। সেই মন্তব্য কি কৰিছে আমি এই মুহূৰ্তত আপোনালোকক জনাই যাব বিচাৰিছো। অন্য মানুহৰ ছোৱালী দেখিলে খুন একদম গৰম হৈ যায়। আমাৰ ল'ৰাবিলাকৰ কাৰণে ৰাস্তাত ছোৱালীবিলাক চলিব নোৱাৰে। শিক্ষাৰ ধাৰটো সবচেয়ে বেছি কম যদি থাকে আমাৰ মুছলমানৰ ভিতৰত। মুছলমান ক'ত বেছি থাকে? জেলত বেছি থাকে। চুরি, ডাকাতি, লুটমার, রেপ, এসব প্রস্তুত আমি এক নম্বর। আনৰ ছোৱালী দেখিলে তেজ গৰম হয় মুছলমানৰ। এই মন্তব্য সাংসদ বদৰুদ্দিন আজমলৰ। কিছুমান মুছলমান যুৱকৰ বাবে ৰাস্তাৰে যাব নোৱাৰে আনৰ ছোৱালী। চুৰি, ডকাইতি, লুটপাটৰ ক্ষেত্ৰত এক নম্বৰত আছে মুছলমান। এই মন্তব্য সাংসদ বদৰুদ্দিন আজমলৰ। মুছলমানৰ বিৰুদ্ধে কঠোৰ সমালোচনা সাংসদ বদৰুদ্দিন আজমলৰ। আৰু বদৰুদ্দিন আজমলে এই মন্তব্য কৰিছে। তেওঁ কৈছে যে আনৰ ছোৱালী দেখিলে তেজ গৰম হয় মুছলমানৰ আৰু কিছুমান মুছলমান যুৱকৰ বাবে ৰাস্তাৰে যাব নোৱাৰে আনৰ ছোৱালী। চুৰি, ডকাইত, লুটপাটৰ ক্ষেত্ৰত এক নম্বৰত আছে মুছলমান। এই মন্তব্য সাংসদ বদৰুদ্দিন আজমলৰ। আমি এই মুহূৰ্তত কি কৈছে বদৰুদ্দিন আজমলে সেই মন্তব্য আমি আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। অন্য মানুহৰ ছোৱালী দেখিলে খুন একদম গৰম হৈ যায়। তোমাৰ ঘৰত মা বহিন নাই নেকি? তোমাৰ বহিন মা বহিন নাই? আমাৰ ল'ৰাবিলাকৰ কাৰণে ৰাস্তাত ছোৱালীবিলাক চলিব নোৱাৰে। কি হবি? এইটো আমার শিক্ষা নহয়। ইসলামে এই শিক্ষাটো দিয়া নাই। শিক্ষার ধারটো সবচেয়ে বেশি কম যদি থাকে আমার মুসলমানের ভিতর। মুসলমান ক'ত বেশি থাকে? জেলত বেশি থাকে। ক্রাইমত বেশি থাকে। চুরি, ডাকাতি, লুটমার, রেপ, এসব প্রস্তুত আমি এক নম্বর। জেলত যোৱাত আমি এক নম্বৰ। আমাৰ ল'ৰা ছোৱালীসকলক শিক্ষা প্ৰতিষ্ঠানত যোৱাৰ টাইম নাই, কিন্তু জুৱা খেলাৰ টাইম আছে। কাক ঠগিব লাগে বেছি ঠগিব পাৰে, এইটো যদি খোজা যায় কোন টেবলে মুছলিম। এইটো আফচোসৰ কথা। স্নায়ুবিক ৰোগক লৈ আপুনি সমস্যাত ভুগিছে নেকি? মূৰৰ বিষ, কঁকালৰ বিষ, মৃগী ৰোগ, স্মৃতিশক্তি সমস্যা, স্নায়ুৰ সমস্যা, পেৰালাইচিছ আৰু অনিদ্ৰাৰ দৰে ভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু আপুনি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। অভয়ে পৰিস্থিত মজুমদাৰ পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত আপুনি লাভ কৰিব সকলো সমস্যাৰ সমাধান। অভিজ্ঞ স্নায়ুৰোগ স্মৃতিশক্তি বিশেষজ্ঞক সাক্ষাৎ কৰি তেওঁলোকৰ চিকিৎসাৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ এতিয়াই যোগাযোগ কৰক 9864818013 নম্বৰত। শেৱালিৰ সুগন্ধি লৈ আহিনৰ ভাজে ভাজে নামিছে শৰৎ। শংখত ঢাকৰ শব্দত মুখৰিত হৈছে পূজা মণ্ডপ। ডি টাইমৰ সৈতে উপভোগ কৰক শাৰদীয় দুৰ্গা পূজাৰ আনন্দ। পূজাৰ বতৰত বিভিন্ন পূজা মণ্ডপৰ পৰা পোনপটীয়া সম্প্ৰচাৰৰ বাবে সাজু হৈছে আপোনাৰ প্ৰিয় চেনেল ডি টাইম। দুৰ্গতি নাশিনী মহিষ মৰ্দিনী দুৰ্গা দেৱীৰ আৰাধনাৰ অংশীদাৰ হোক আমাৰ সৈতে। দুৰ্গোৎসৱৰ বিভিন্ন বা বাতৰি হাতত লৈ আমি সাজু। চাই থাকিব আপোনাৰ প্ৰিয় চেনেল ডি টাইম। পক্ষপাতিত নহয়, প্ৰকৃত খবৰ।